হেল্ল' এভৰিৱান নমস্কাৰ মোৰ চেনেল প্ৰাঞ্জনাছ লাইফলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিছোঁ এটা ডেইলি ব্লগ দিওঁ বুলি। আপোনালোকেতো মোৰ ডিগবৈ লাইফটো দেখাই নাই নহয় জানো, ইয়াতে কেনেকৈ দিনবোৰ পাৰ কৰোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু যিহেতু মোৰ ভিডিঅ'বোৰো কণ্টিনিউ কৰা হোৱা নাই সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা দিওঁ বুলি। আৰু আজি মই যাবলৈ ওলাইছোঁ মন্দিৰলৈ। প্ৰত্যেক বছৰে নতুন বছৰত মায়ে এখনি শৰাই দিয়ে, সেইকাৰণে আজি মাহঁতৰ লগতে যাবলৈ ওলাইছোঁ। এয়া ওলাই মেলি ৰেডি মই, তেন্তে আগলৈ ভিডিঅ'টো চাই যাব, কণ্টিনিউ কৰি যাব। মই কেনেকৈ মোৰ দিনটো ইয়াতে পাৰ কৰোঁ, কি কৰোঁ নকৰোঁ সকলোবোৰ চাব। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আগলৈ তেন্তে ভিডিঅ'টো কণ্টিনিউ কৰি যাওক। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ মই কেনেকৈ ৰেডি হ'লোঁ। আজি কি পিন্ধি ওলাইছোঁ, এইযোৰে পিন্ধি ওলাইছোঁ। সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া ৰাতিপুৱা শুই উঠি আমি চবে প্ৰাৰ্থনা কৰোঁ। এই প্ৰাৰ্থনা কৰি লৈ আহি লৈ এওঁ শুই আছিল বাবে মোৰ বিচনাখন পৰা হোৱা নাছিল। মন্দিৰত যোৱা আগে আগে বিচনাখন পাৰি ল'লোঁ। আৰু মইতো কৈছিলোঁৱে মোৰ ৰাতিপুৱাৰ ষ্টাৰ্ট হয় সদায় এগিলাচ কুহুমীয়া গৰম পানীৰে। আৰু ব্ৰেকফাষ্টটো আহিহে কৰা হ'ব, সেইকাৰণে ভাবিলোঁ গৰম পানী গিলাচ খাই মেলি ওলাওঁ আৰু যাবলৈ। এওঁ গা চা ধুই ওলাই আছিল, সিমানকণ সময় মই আগফালে বহি ৱেডাৰটো এনজয় কৰি গৰম পানী এগিলাচ খাই আহি পাই গ'লোহি মন্দিৰ। আৰু এইটো মন্দিৰ আছে ডিগবৈ মূলীয়াবাৰী, শিৱ মন্দিৰ হয়। শিৱ মন্দিৰত আহিলোঁ। আগতে জনোৱাৰ দৰেই মই প্ৰথমেই ক'লোঁ যে মায়ে এখনি শৰাই দিয়ে প্ৰত্যেক বছৰে নতুন বছৰত। মোৰ একচুৱেলি ভিডিঅ'টো আপলোড দিয়া দেৰিয়ে হৈছে, এডিটিং কৰিবলৈ সময় পোৱা নাছিলোঁ, সেইকাৰণে অকণমান আপলোড দিয়া দেৰিয়ে হৈছে। আমি বহুত আগতেই গৈছিলোঁ বাৰু, মানে এতিয়া আজি বা কাইলৈৰ ভিতৰত মই আপলোড দিম চাগে। মানে 3-4-5 দিনমানৰ আগতেই গৈছিলোঁ চাগে, তাতকৈ বেছিয়ে হ'ল নেকি, পাহৰিছোঁ। আৰু তেতিয়া যে বতৰটোও ইমান বেয়া আছিল জানে, বহুত বৰষুণ মানে। এয়া সেৱা কৰি আছোঁ। এইফালে মা প্ৰথমেতো সদায় গণেশৰ পূজা কৰা হয়, সেইকাৰণে প্ৰথমতে গণেশজীৰ ওচৰত আহি সেৱা কৰিলোঁ। তাৰপিছত সেৱা চেৱা কৰি আহি পাই গ'লোহি ঘৰ, আৰু লগে লগে বৰষুণ ষ্টাৰ্ট। ইমানেই সেইকেইদিন যে বতৰ বেয়া হৈছিল, আজিৰ পৰাহে ৰ'দ দিবলৈ ষ্টাৰ্ট হৈছে। আৰু ব্ৰেকফাষ্টটো কৰাই নাছিলোঁ, আহি ভাবিলোঁ থুলমূলকৈ কিবা এটা খাওঁ, সেইকাৰণে চাওমিনকে বনালোঁ, ৰুটি চুটি বনোৱা নহ'ল। আৰু আমাৰ মানে আলু প্ৰিয় গোটেইকেইটাৰে, সেইকাৰণে ভাবিলোঁ আলু দিয়ে বনাওঁ বুলি। মই মানে চাওমিনত আলু দি খাই ভাল পাওঁ। কোনে কোনে মোৰ নিচিনা ভাল পায় বাৰু। পিঁয়াজখিনি প্ৰথমতে ভাজি ল'লোঁ, সকলোৱেতো বনাবলৈ জানেই আৰু। পিঁয়াজখিনি ভাজি হোৱাৰ পাছত আলুখিনি ঢালি দিলোঁ, আৰু আলু দিয়াৰ পাছত অকণমান নিমখ দি দিলোঁ, কাৰণ আলুটো সিজিবলৈ সোনকালে নিমখ দি দিলোঁ। আৰু চাওমিনতো মই নিমখ দি সানি ল'লোঁ দেই, দেখুওৱা নহ'ল বাৰু সেইখিনি। আৰু গাজৰ আৰু ফ্ৰেঞ্চ বিন দিলোঁ তাতে। আৰু চব্জি হ'লে অকণমান ভাল লাগে ন চাওমিনটো খাই। আৰু কালিৰো চব্জি অলপ আছিলে, মিক্স ভেজ অলপ আছিলে, সেইখিনিও মিক্স কৰি দিলোঁ। তাৰপাছত দিলোঁ চয়া চচ অকণমান আৰু টমেট' চচ। সেইখিনি পূৰা হাই ফ্লেমত দি পূৰা ধুনীয়াকৈ ভাজি ল'লোঁ। হাই ফ্লেমত ভাজিলে ভাল হয়। তাৰপিছত চাওমিনখিনি দিওঁতে ফ্লেমটো কমাই লৈ ভালকৈ সকলোখিনি মিক্সাৰখিনি যাতে চাওমিনত লাগি যায় ধুনীয়াকৈ লৰাই দিছোঁ। আৰু সেই কাষত অকণমান ক'লাকৈ ওলাই আছে প্লেটত, সেয়া হ'ল জালুকৰ গুড়ি। চাওমিনত আপোনালোকে জালুকৰ গুড়িটো এড কৰিবচোন, বহুত ভাল লাগে খাই, ফ্লেভাৰটো বহুত ধুনীয়া আহে। যদি কোনোবাই নাখায় তেন্তে নিদিব বাৰু, কিন্তু যদি খায় তেন্তে নিশ্চয় জালুকৰ গুড়ি অকণমান দিব চাওমিন বনালে লাষ্টত, খাই খুবেই বেছি ভাল লাগে। আৰু চাওমিনটো ইমান ইজি ন, বনাবলৈও টাইম নালাগে, পটককৈ হৈয়ে যায়। আৰু প্ৰায় 11টামান বাজিছিলে, সেইকাৰণে আমি পূৰা ব্ৰেকফাষ্ট মানে দেৰিয়ে হ'ল, সেইকাৰণে থুলমূলকৈ খালোঁ আৰু। তাৰপিছত মায়ে দুপৰীয়া সাজৰ কাৰণে প্ৰিপেৰেশ্যন কৰিলেই। দুপৰীয়া সাজত আছিলে কঁঠালৰ ভাজি, আৰু কি কৰিলে মই মানে ভালকৈ দেখাব নোৱাৰিলোঁ। মায়ে সৰিয়হ, জিৰা, ধনিয়া, তাৰপাছত জালুক আৰু সেইকেইটা আৰু গৰম মছলা দি মছলাখিনি ভাজি লৈছিলে। সেইখিনি ভাজি হোৱাৰ পাছত মই মিক্সিত গুড়া কৰি দিলোঁ, মানে কঁঠাল চব্জিত দিবলৈ তেনেকৈ ভাজি লৈছিলে। তাৰপিছত কঁঠালখিনি বইল কৰিবলৈ ৰাখি দিলোঁ। তাৰপিছত মায়ে কেনেকৈ বনালে মই দেখাব নহ'লেই,
আহি লৈ চাইছোঁ মায়ে বনাই ৰেডিয়ে কৰিলে। লগতে আছিলে পুদিনা চাটনি, মই বনালোঁ পুদিনা চাটনি। আৰু আজিৰ থালিখন এনেকেই দুপৰীয়া ভাত, পুদিনা চাটনি, কঁঠালৰ ভাজি আৰু পাপৰ। তুমি নাজানো শিকাই দিছোঁ ন, মানে মানুহক গম পাওক যে তুমি একদম কাম নকৰা, মই শিকাই দিব লগা হৈছে। তামোল কাটিছোঁ, বোৱাৰীয়ে কাটিব নাজানে, বোৱাৰী শাহুৱেকক দিয়া হৈছোঁ তামোল এখন। তামোল আছে, পেকেটত আছে, কাটি থৈ দিছে ধুনীয়াকৈ। অঁ পেকেটত থকাখন মই ভাবিছোঁ ধুনীয়াকৈ সুমুৱাই থৈ দিছে মালে বুলি। আৰু বৰ্তমান দুপৰীয়া ভাত খাই হ'ল আমাৰ। মই কাঁহী বাতি ধুলোঁ, মায়েও নিজৰ কামখিনি কৰিলে, মানে ডাইনিং চাইনিং মুচি দিলে। আৰু আমি দুইজনীয়ে চব কাম মিলিজুলিয়ে কৰি থাকোঁ। আজি দুপৰীয়া সাজো মায়ে বনালে, মই অকল চাটনিটোহে বনালোঁ আৰু চেলেড অলপ কাটিলোঁ, সিমানেই। বাকী দুইজনীয়ে মিলিজুলি কাম কৰি থাকোঁ আমি। আৰু বৰ্তমান এতিয়া আমি চবেই অকণমান আৰাম কৰোঁ, ভাত চাত খাই উঠি। তাৰপিছত 4:30মান বজাত চাহ খাওঁ। তেন্তে আগলৈ কণ্টিনিউ কৰি যাওঁ ভিডিঅ'টো। হাই, এতিয়া পাপাই ব্লগিং কৰি আছে, ইউটিউব ব্লগিং। হেৰি কি বুলি কয়, শিকিছে এতিয়া। পাপায়ো চেনেল এটা খুলিব, নামটো পাপা ৰেচিপি ভিডিঅ' দিব। মাক কৈ আছে দিবলৈ, নহয় নে? হৈ গ'ল, বাই গাইজ বুলি কওঁ। বাই বাই। সেয়া অলপ ধেমালি চেমালি কৰি হোৱাৰ পাছত চাহ বনাবলৈ গ'লোঁ। চাহ আমাৰ প্ৰায় 5টা বা 5:30মান বজাত চাহ খোৱা হৈয়ে যায়। তাৰপিছত পাপা অকণমান বাহিৰলৈ ওলাই যায়, আমিও অকণমান খোজকাঢ়োঁ, বাহিৰত বহোঁ, ফুলত পানী চানী দিওঁ, তেনেকৈ সময়বোৰ পাৰ কৰোঁ। তাৰপিছত পাপাহঁতি টিভি চায়, মই কেতিয়াবা ফোনটো চাওঁ। আৰু তাৰপিছত ভাবিলোঁ আপোনালোকৰ লগত ৰেচিপি এটা শ্বেয়াৰ কৰোঁ, কাৰণ প্ৰায় 8টামান বাজিলে এতিয়া। আৰু মই বনাবলৈ লৈছোঁ পনীৰ বাটাৰ মছলা। আপোনালোকে চাগে বহুতে জানেই, তথাপিও ভাবিলোঁ শ্বেয়াৰ কৰোঁ বুলি। প্ৰথমতে দিলোঁ দালচেনি, ইলাইচি 2টা আৰু লং 3টামান, আৰু পিঁয়াজ এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈ প্ৰায় 2-3টামান কাটি লৈ এনেকৈ ফ্ৰাই কৰি ল'লোঁ। মিঠাতেলতে কৰিছোঁ বাৰু। জলকীয়া এটা দিছোঁ, তাৰপাছত দিছোঁ ৰেড চিলি পাউডাৰ আধা চামুচ, হালধি আধা চামুচ, জিৰা প্ৰায় অকণমান, আৰু তাৰপিছত ভালকৈ লৰাই লৈ এতিয়া বিলাহী প্ৰায় 5টামান কাটি লৈছিলোঁ। বিলাহীকেইটাও এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু তাতে নিমখ দিছোঁ, সোৱাদ অনুসৰি নিমখ দি ল'ব। তাৰপিছত দিছোঁ চেনি, সেইটো আন্দাজমতে আপোনালোকে দিব পাৰে। অকণমান মিঠা মিঠা হ'লে ভাল লাগে পনীৰ বাটাৰ মছলাটো। যদি মিঠা খাই বেছি ভাল নাপায় আপোনালোকে, তেন্তে নিদিবও পাৰে। আৰু কাজু প্ৰায় 15টামান দিছোঁ। সকলোখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু ঠাণ্ডা হ'বলৈ এৰি দিছোঁ। মোৰ কাজু কম হোৱা নিচিনা লাগিলে, সেইকাৰণে পাছত আকৌ 2-3টামান এড কৰি দিলোঁ। আৰু এইখিনি ঠাণ্ডা হোৱাৰ পাছত মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই ভালকৈ মিহিকৈ পিচি ল'ব, পেষ্ট বনাই ল'ব, ধুনীয়াকৈ পেষ্ট বনাই ল'ব, যাতে পেষ্টখিনি খুব মিহি হয়। এয়া পেষ্টটো বনাই হৈ গ'ল। তাৰপিছত পেনখন আকৌ গৰম কৰিব, একেখন পেনেই ইউজ কৰিব, ধুব নালাগে, চেম পেনেই ইউজ কৰিব পাৰে। তাতে বাটাৰ 2 চামুচমান দি দিব। মোৰ লগত বাটাৰ বেছি নাছিলে, সেইকাৰণে ঘিউ ব্যৱহাৰ কৰিছোঁ। একেবাৰে ইজি হয় এইটো। লগে লগে এই মিক্সচাৰখিনি, পেষ্টখিনি ধুনীয়াকৈ ঘি বা বাটাৰত ঢালি দিব। আৰু সকলোখিনি চুচি বাচি ধুনীয়াকৈ মই দি দিছোঁ। একো নষ্ট হ'ব নালাগে, নহয় জানো? পানী অকণমান দি তাতে আকৌ দি দিছোঁ আৰু ধুনীয়াকৈ এইখিনি লৰাই ল'ব। মোৰ একচুৱেলি পেষ্টটো যে
মানে পূৰা মিহি নহ'ল, দুডোখৰমান বিলাহী গোটাকৈ থাকি গ'ল। আপোনালোকে ধুনীয়াকৈ মিহিকৈ পিচি ল'ব, যাতে বিলাহী বা পিঁয়াজ গোটাকৈ থাকি নাযায়। তাতে আকৌ মই চেনি অকণমান এড কৰিলোঁ, তাৰপিছত আকৌ চেনি অকণমান এড কৰিলোঁ। চেনিটো অকণমান বেছি হ'লে ভাল লাগে, বেছি মিঠা মিঠা হ'লে ভাল লাগে। আৰু গৰম পানী দিব, ঠাণ্ডা পানী ইউজ নকৰিব ইয়াতে, গৰম পানী দি লৰাই দিব। আপোনালোকে নিজৰ অনুসৰি গ্ৰেভিটো ঠিক লাগেনে কেনেকুৱা লাগে সেইটো অনুসৰি আপোনালোকে ধুনীয়াকৈ পানী দি কম বেছি কৰিব পাৰে। বেছি পাতলীয়া হ'লে একচুৱেলি ভাল নালাগে খাই, সেইকাৰণে অকণমান ডাঠকৈ গ্ৰেভিটোত হ'ব পাৰিলে। আৰু তাতে ঘিউ এড কৰি দিলোঁ এচামুচ, লাষ্টত দেখিলেই। এইটো হ'বলৈ অকণমানো বেছি টাইম নালাগে, হ'লেই অলমষ্ট। এতিয়া আমি মইতো বেহৰবাৰী ইমান নাচাওঁ, কিন্তু আজি আহি বহিলোঁহি আৰু বনাই সোনকালে হৈ যোৱাৰ কাৰণে আহি লৈ বহিলোঁ। পাপাহঁতি বেহৰবাৰী চাই আছে। আৰু বেহৰবাৰী শেষ হোৱাৰ পাছত আমাৰ সদায় ডিনাৰ ছেইম টাইমত সদায় বেহৰবাৰী চাই শেষ হয় আৰু আমি ডিনাৰ কৰোঁ। মই সেইকণ সময় কেতিয়াবা ফোন চাওঁ। আমাৰ বহুত ধুনীয়া টেষ্টি হৈছে, গ্ৰেভিটো বহুত ধুনীয়া বনাইছে। নেক্সট আশা কৰিম চিকেন বাটাৰ মছলা খাবলৈ। খুৱাইছে কৰি থাকক আৰু কি কি বহুত খাব টেষ্টি, লাগে। জবৰদস্ত। মই যে দুটা বস্তুৰ কাৰণেই তোমাক এটাটো হৈছে খানা, এটাটো হৈছে গান। দুটাই তোমাৰ ধুনীয়া। নেক্সট তোমাৰ গান এটা গাম বুলি গাবা বুলি আশা ৰাখিলোঁ। খানা বহুত টেষ্টি হৈছে। আৰু এতিয়া খাই মেলি হোৱাৰ পাছত সকলোৱে বহি লেকচাৰ মৰা ষ্টাৰ্ট। ধুনীয়াকৈ কাঁহী বাতি ধুই আটাই চবেই ধুনীয়াকৈ বহি লৈছোঁ। আৰু পাপাই কিবা ইয়াত একদম পূৰা কিবা নিজৰ এক্সপিৰিয়েঞ্চৰ কিবা কথা এটা কৈ আছে, এইফালে পুতেকে বহি শুনি আছে, আমি চবেই বহি শুনি আছোঁ। তাৰপিছততো ভিডিঅ' কৰিবলৈ পাহৰিয়ে থাকিলোঁ মই। কালিৰ ব্লগটোতো এণ্ডিং কৰা নহ'লেই, তাৰপিছত আজি ৰাতিপুৱাই শুই উঠি মনত পৰিলে যে মইতো ভিডিঅ' কৰি আছিলোঁ, এণ্ডিং কৰা নহ'লে, সেইকাৰণে ভাবিলোঁ আজি এণ্ডিংটো কৰি দিওঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেন্তে এই ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ। পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।